তেতিয়াহ'লে মই অকণমান সেই ৰাস্তাৰ পৰাই ঘূৰি আহোঁ। আপুনি কি কৰিব মই জানো নহয়। তেতিয়াহ'লে মই কি কৰোঁনো ৰহি? মই গা ধুবলৈ যাওঁ, চব্জিখিনি কাটি দালি আৰু চব্জিখিনি বনাই থওঁ। তুমি যোৱা, মই বনাই থ'ম। তুমি ক'ৰ পৰা? নহয় দাদা 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 বুলি মাতিবা আকৌ, মোৰ মানে বেছি বয়স হোৱা নাই নহয়। হয় নেকি? হ'ব দিয়ক দাদা। তোৰ পৰা আহিলা কলেজৰ পৰা। ভাল ভাল, ময়ো কলেজত পঢ়িছিলোঁ নহয়। পিছে কোন শ্ৰেণীত পঢ়িছা? কি পইচা নাই বুলি নাজানা নেকি? নুশুনা নেকি? কোবাই দিম বাপেকে। TDC second year. দ্বিতীয় বৰ্ষ। বুজি পাইছোঁ। মই মানে সেই তুমি জানা নে নাজানা সেইটোহে চাইছিলোঁ। হয় নেকি? বুঢ়া এই পোৱালীবিলাকৰ পৰা শান্তি সোনকালে আহিবি কিন্তু। ল হো পইচা পাই হাঁহি ওলাই গ'ল। কি ক'লা? নাই দাদা। পিছে সেই BA পঢ়িলেই নহ'ব নহয়, গ্ৰেজুৱেটো হ'ব লাগিব। কিয় আহিলা? কথাবোৰ শুনি। মই মানে বৰ ৰসালটো। কিয় কৰিলা? এতিয়া আহিছিলোঁ। মস্ত কামোৰ পুৰা। কি? বেছি চেনি। কোননো বাৰু এওঁ? ক'লা মস্ত ভদ্ৰ দেই, ব্যৱহাৰ কৰিব লাগে নাজানে। মাক বাপেকে ভাল শিক্ষা দিলে এইবিলাকক। বল ভিতৰলৈ বল। আহিবলৈ সময় নাপালি আৰু তই দে পইচা দে। এইজনী কোন? বংশী কাৰ ছোৱালী? মুনৰ মানে? বহুত সময় হ'ল দেখোন, এই অহাই নাই। ইমান দেৰি হ'লে কিয় অহা নাই? মমি চিনি পাওঁ। বৰ ভাল কিন্তু তোমাৰ মা দেই। হাতত কি? বৰ ভাল ছোৱালী দেই। চাওঁ শিকিও দিয়াচোন। নাপায় কান্দিব দেই, মই তোমাক কিনি দিম নহয়। ল আজি এক মই এতিয়া নাই নহয়। বুবু চাওঁ মটৰ দুটা দেচোন। পইচা মই পিছত দিম। নাই নহ'ব, আগৰ 3 টকা আজি এবছৰ হ'ল। হ'ব দে, 3 টকা আৰু 2 টকা একেলগে 5 টকা দি দিম মই দে। আজিটোহে নাহে আৰু নহ'ব মই নোৱাৰোঁ। তেৰি কথা। আপোনাৰ সেই পোৱালিটোৰ মৰ্টন কেইটা খাবলৈ লাজ নালাগিল নে? বৰ ফাল্টু মানুহ দেই আপুনি। পোৱালিটো বৰ লেতেৰা দেই, কমা একেবাৰে বন্ধই নহয়। মই কি কৰোঁ এতিয়া? মই যাওঁগৈ দেই। কি হ'ল? তুমি মানে ধেমালি কৰোঁতে কেনেকেনো পেটলৈ গুচি গ'ল গমেই নাপাল। এই পোৱালিৰ লগত ধেমালি কৰিছে। নহয় এতিয়াই কিনি দিম। দিম কিনি নিদিম কিয়? পিছত কিনি দিম। নহয় এতিয়াই। এতিয়া পইচা নাই নহয়। নাই যদি
ৰাস্তাত বস্তা পাই ভিক্ষা ভাগক ছোৱালী বোৱাৰীটো ৰাস্তা দি যাবই নোৱাৰে এতিয়া পোৱালিও খাই যাব নোৱাৰা হৈছে এই হ'ব মই দিম ৰ'বা মই এতিয়াই লৈ আহিছোঁ অসভ্য বুঢ়া এতিয়াই মটন কিনি দিয়ক নহবা কথা বেয়া হ'ব ৰাম এনেকুৱা দন্দুৰী মাইকী মই জীৱনত দেখা নাই দেই মস্ত অভদ্ৰ ইয়ালৈকে আহিছে অভদ্ৰ বুঢ়া এতিয়া ক'ত বুঢ়াডালৰ কাজি অভদ্ৰ বুঢ়া ওলাই আহ তই যদি মটন কিনি নিদিয়া তোৰ ঘৰৰ ভিতৰতে ভয়ং কৰ বুঢ়া কথা কৈছে এই বুঢ়াটোৰ পৰা গাঁওখনত শান্তি নোহোৱা কাৰ কথা কৈছ মোৰ মানুহটোৱেতো কি কৰিলে চাওকচোন আপোনাৰ মানুহটোৱে এই ছোৱালীজনী হাতৰ পৰা মটন দুটা লৈ খাই পেলালে ৰ গেটৰ মুখত দালি পাৰি নাথাকিবি মই পইচা দিম তই কিনি ল'বি এওঁক আহক আজি পোৱালীকেইটা মটন কাঢ়ি খাই খোৱা হ'লে মই বৈয়ামটোকে কিনি আনি দিলোঁ হয় পইচা ল গেটৰ মুখত আৰু গালি পাৰি নাথাকিবি যাই ইয়াৰ পৰা আপুনি বৰ ভাল মানুহ কিন্তু আপোনাৰ বুঢ়াটোহে চুপ